সকলোকে লিনাছ ব্লগ চেনেলটিলৈ স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ। মোৰ প্ৰথম ব্লগটো আজি মই নাৱৰ ওপৰতে আৰম্ভ কৰিছোঁ। আজি ব্লগটো বনাইছোঁ অসমৰ আটাইতকৈ ডাঙৰ গাঁওখন ক'লে জানে বচাগাঁও। বৰ্তমান অসমৰ সকলোতকৈ ডাঙৰ গাঁওখন হৈছে বচাগাঁও। ইয়াৰ আগতে আছিলে শুৱালকুছি, কিন্তু এতিয়া আটাইতকৈ ডাঙৰ হৈছে বচাগাঁওখন। গতিকে মোৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব আজি বচাগাঁও, কিন্তু আমি এতিয়া বচাগাঁও নাই, আৰু অকণমান পাছতে আমি বচাগাঁওলৈ যাম। আৰু বলক মোৰ লগত সকলোৱে আজি অসমৰ আটাইতকৈ ডাঙৰ বৰ্তমান যোনখন গাঁও, সেই গাঁওখন মোৰ লগত উপভোগ কৰক। টিপু আহি পাই গ'লোঁ, তেলটো খাব লাগিব, তেতিয়াহে ভিডিঅ'টো দেখাব পাৰিম। এইটোৱে হৈছে বচাগাঁৱৰ শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ। ইয়ালৈ আপুনি চাবলৈ আছে। বৰ্তমান কৰোণাৰ কাৰণেতো বন্ধ হৈ আছে। গাঁওখনি মোৰ কাষতে ৰূপালী নদী, সেউজীয়া বননি, সোণোৱালী ধাননি, ফলে ফুলে ধানে একাকাৰ। গাঁও আমাৰ, গাঁও আমাৰ, ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী, সেউজীয়া বননি, সোণোৱালী ধাননি, ফলে ফুলে ধানে একাকাৰ। গাঁও আমাৰ, গাঁও আমাৰ।
চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী সেউজীয়া বননি সোণোৱালী ধাননি ফলে ফুলে ধানে একাকাৰ গাঁও আমাৰ গাঁও আমাৰ ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী সেউজীয়া বননি সোণোৱালী ধাননি ফলে ফুলে ধানে একাকাৰ গাঁও আমাৰ গাঁও আমাৰ এতিয়া আমি গৈ আছোঁ শৌচাগাৰ মেডিকেল কলেজলৈ নতুনকৈ বনাইছে ভিডিঅ'টো অলপ দীঘল হৈছে কাৰণ ইমান ডাঙৰ গাঁও এখন অকণমান সময়তে হেৰি কৰাটো ইমান সহজ নহয় পোৱাটো দাদা কেনেকুৱা লাগিছে তোমাৰ খোৱা তেলাহী আদৰ্শ চিকিৎসালয় লিখা আছে তেলাহী আদৰ্শ চিকিৎসালয় বচাগাঁও লখিমপুৰ তেলাহী মডেল হস্পিটেল বচাগাঁও লখিমপুৰ অকণমান দেখুৱাই দিছোঁ সৰু সৰু আমোল মোৰ শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি মেডিকেললৈ অহা ৰাস্তাতে বনাই হোৱা নাই ফালৰ পৰা বনাই আহিছে বহুত মজা হৈছে চাওঁ চাওঁ কি কৰিছে চাওঁ এই ভিডিঅ' কণ্ঠত মোক দি দিবা আমাৰ ছাৰ গৈ আছে
কৈ দিয়ক ৰেষ্ট লৈছে দেই তেওঁ দৌৰা নাই ভাগৰ লাগিছে তথাপিও আহি তো ইয়াতে ইয়াত এদিন আহি আমি ধুনীয়াকৈ ভিডিঅ' বনাম বাৰু আমি বহুমুখী আন্তঃক্ৰিয়া ভৱনলৈ আহিলোঁ এবাৰ তো দৃশ্যটো আপোনালোকক দেখুৱালোৱে তো মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই টাটা গুড নাইট কেইটাতো মুখখন নাই নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ প্ৰথম চেনেল সকলোকে লিনাছ ভ্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ